পৰিবহন ব্যৱস্থাত আইন প্ৰক্ৰিয়া আছে নে নাই? আছে নে নাই? মানে তাত নিৰ্দিষ্ট ল' আছে নে নাই? খাদ্য বিভাগত ল' আছে নে নাই? জল বিভাগত ল' আছে নে নাই? আছেতো আছে, কিয় আছে? খাদ্য বিভাগত, জল বিভাগত, বিদ্যুৎ বিভাগত ল' আছে, আইন আছে, কিয়? কিয়? কোনোবাই ক'ব নেকি? কিয়? এই কাৰণে আছে, এইকেইটা বিভাগ খুবেই আৱশ্যকীয়। এইকেইটা বিভাগ খুবেই আৱশ্যকীয় যাতে এই বিভাগকেইটাত কোনো বেমেজালি নহয়, যাতে এই বিভাগকেইটাত কোনো বেমেজালি নহয়, কোনো দুৰ্নীতি নহয়, তাৰ কাৰণে সুস্থভাৱে যাতে পৰিচালনা হয়, তাৰ কাৰণে নিৰ্দিষ্ট ব্যক্তিক দায়িত্ব অৰ্পণ কৰিছে এখন সংবিধানৰ জৰিয়তে যাতে সুচাৰুৰূপে পৰিচালনা হয়। কেলে এই বিভাগটো অতিকৈ 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 প্ৰয়োজনীয়। হয়নে? হয়নে? বিদ্যুৎ বিভাগ হওক, জল বিভাগ হওক, খাদ্য বিভাগ হওক, বিত্ত বিভাগ হওক, পৰিবহন বিভাগ হওক, প্ৰতিটো বিভাগক এইকাৰণে আইন প্ৰদান কৰিছে যাতে এই বিভাগটো সুভাৱে পৰিচালিত হয়, কোনো যাতে বেমেজালি নহয়, তাৰ কাৰণে আইন প্ৰদান কৰিছে। যদি নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত যদি আইন প্ৰদান কৰিবলৈ গৈ আছে, তেতিয়াহ'লে এই বিভাগটোকো কি বুলি লৈছে চৰকাৰে? কি বুলি লৈছে? প্ৰয়োজনীয় বুলি লৈছে নে নাই লোৱা? প্ৰয়োজনীয় বুলি লৈছে নে নাই লোৱা? আৱশ্যকীয় বুলি লৈছে নে নাই লোৱা? এইকাৰণে ল' কৰিছে যাতে এই বিভাগটোৰ কোনো বেমেজালি নহওক, কোনো মুঠতে কি হ'ল অশান্তিকৰ নহওক, সুভাৱে পৰিচালিত হওক, তাৰ কাৰণে ল'লে কনভাৰ্ট কৰিছে। বুজিছে নে? তাৰ কাৰণে ল'লে কনভাৰ্ট কৰিছে। তাৰমানে আজিৰ পৰা আপোনালোকে নিশ্চিত হৈ যাওক। আজি হয়তো আপোনালোকে মিটিংখনত এটেণ্ড কৰাৰ পিছত যদি কোনোবাই কাৰোবাক সুধিব ক'ৰ পৰা আহিলে, MI লাইফষ্টাইলৰ এটা কোম্পানী আছিল, সেই কোম্পানীৰ নৱজ্যোতি ডেকা এটা মানুহ এজন আহিছিল, তেখেতে স্পীচ দিছিল, তেখেতৰ কোনো কথা শুনিবলৈ গৈছিল যদি আপোনালোকে কয়, হয়তো আপোনালোকে কোনোবাই ক'ব পাৰে অচিলি ন আনা হ'ব পাৰে। কাৰণ কেলে হাতীয়ে যেতিয়া নেকি খোজকাঢ়ি যায় কুকুৰে ভুকে, এইবুলি মই কাকো কুকুৰ বুলি মই আখ্যা দিব বিচৰা নাই। তাৰমানে কি হ'ল আজি আপুনি ক্লিয়াৰ হৈ যাওক বা স্পষ্ট হৈ যাওক, আমি এনেকুৱা এটা বিভাগৰ বিষয়ে জানিবলৈ গৈ আছিলো বা এনেকুৱা এটা বিভাগৰ বিষয়ে আজি জানিবলৈ সক্ষম হলো, যিটো বিভাগত আজি চৰকাৰে আইন প্ৰণয়ন কৰি দিছে যাতে সুস্থভাৱে পৰিচালিত হয়। এতিয়া তাৰমানে নেটৱৰ্ক ইণ্ডাষ্ট্ৰী এইটো নতুন এটা চিষ্টেম নহয়। মই আপোনালোকক পুৰণা যিমানসকল ব্যক্তি ডিষ্ট্ৰিবিউটৰ আছে, কোনোবা যদি মুঠতে কি হ'ল লিডাৰো আছে, বৰ্তমান সময়ত যদি নেটৱৰ্ক ইণ্ডাষ্ট্ৰী যদি আপোনালোকে গাফিলতি কৰি কাম কৰি আছে নহয়, বেলেগ একো কৰা নাই, নিজৰ ভৰিত নিজেই কুঠাৰখন গাপ 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 কৰি মাৰি আছে। মানে এতিয়া আপুনি চাওক, আৰু এটা মই আপোনালোকক কথাটো কৈছোঁ, বহুত কোম্পানী এতিয়া আহিছে নে নাই? আহিছে নে নাই? আহিছে নে নাই? আমুকটো কোম্পানী, তামুকটো কোম্পানী, আহিছে নে নাই? আহিছে নে নাই? আহিছে। কেলে আহিছে মই উদাহৰণস্বৰূপে কওঁ। প্ৰথমতে মই আপোনালোকক কওঁ, যাক যিমান ধৰি লওক বাইদেউ আজি মাঘেৰিটা বাইদেউ কিমান বছৰ টকা আহিছে বাইদেউ আপোনাৰ? 60 বছৰ মাঘেৰিটা টকা। বাইদেউ মই এটা কথা কওঁ, 60 বছৰ সময়ত ইয়াৰ দোকান কেইখন আছে? ইয়াত বোলে আপোনাৰ খুব বেছি কিয় 2খন বা 3খন হৈছে? আছিল না দোকান? 2খন, 3খন, 4খন, 5খন আছিল খুব বেছি। এতিয়া কিমান আছে? ঘৰৰ ওপৰত আছে নে নাই? ঘৰৰ ওপৰত আছে নে নাই? হয়তো 100, 200লৈকে ইয়াত দোকান আছে নে নাই? সেই যে 3খন, 4খন বা 5খন, 6খন আছিল দোকান, তাৰ ভিতৰত আকৌ 7খন, 8খন, 9খন, 10খন, 11, 12 বাঢ়িলে কেলে? এই কাৰণে বাঢ়িলে কাৰণ সেই 5খন দোকানৰ যেতিয়া নেকি চেলছটো বাঢ়িছিলে, তেওঁলোকৰ ইনকম বাঢ়িছিলে, সেইকাৰণে অন্য দোকানীসকলেও তাত দোকান খাৰা কৰিলে। যদি সেই 5খন দোকানৰ লছ যদি হ'লহেঁতেন, লাভ যদি নহ'লহেঁতেন, একো যদি বেনিফিট নহ'লহেঁতেন, অন্য দোকানীসকলে খুলিলেহেঁতেন নেকি? নুখোলে। তাৰমানে ইয়াৰ অৰ্থটো আপোনালোকে বুজি পাওক, নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত ইমান কোম্পানী কেলৈ ওলাইছে? কাৰণ নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ যিকেইটা কোম্পানী আছে, যিকেইটা ৰিয়েল কোম্পানী আছে, তেওঁলোকে দেখিছে যে নেটৱৰ্ক ইণ্ডাষ্ট্ৰীৰ কোম্পানী মালিককেইটাতেই মালামাল কমাই আছে, সেইকাৰণে বেলেগ কোম্পানী খুলিব লাগিছে। মাইণ্ড
মাইণ্ড কৰক কথাটো, কিন্তু হয় তাৰ ভিতৰত কিন্তু আমাৰ জনাৰ প্ৰয়োজনীয়তা আছে। যেনেকৈ 5টা আঙুলি সমান নহয়, তেনেকৈ প্ৰতিটো আঙুলি সমান নহ'বও পাৰে। সেইকাৰণে প্ৰতিজন ব্যক্তিক কি হ'ল, পৃথিৱীৰ আটাইতকৈ জীৱশ্ৰেষ্ঠ প্ৰাণী মানুহ বুলি কেলৈ কৈছে? পৃথিৱীৰ আটাইতকৈ জীৱশ্ৰেষ্ঠ মানুহ বুলি এইকাৰণে কৈছে কাৰণ মানুহৰ বিবেক আৰু বুদ্ধি আছে, আৰু বিবেক আৰু বুদ্ধিক চাই পিনি চাব লাগে যে আইনেনো কোন